হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই আহি গ'লোঁ বাগানলৈ আৰু এই মায়ে ছিঙিছে সজিনা গছৰ পাত। এয়া পাত চুগাৰ আৰু প্ৰেছাৰৰ কাৰণে বহুত ভাল। এয়া পাত ভাজি কৰিও খাব পাৰে, দালি দি বনাইও খাব পাৰে। আৰু এই বক্সাখন গছত উঠিছে ফটো উঠিবলৈ। আৰু এই পাতখিনি এনেকৈ ছিঙি লৈছে মায়ে বনাবৰ কাৰণে। মচুৰ দালি দি বনাব। দালি অলপ টাইম এনেকৈ তিয়াই ল'ব। তিয়াই পাতখিনি ধুনীয়াকৈ ধুই লৈছে, ধুই পিঁয়াজ জলকীয়া নহৰু কাটি এয়া গৰম তেলত দি দিছে। দি ধুনীয়াকৈ ইয়াতে ভাজি ল'ব। ভাজি হালধি অকণ দিব, অকণ পানী দি তাতে নিমখ দিব। নিমখ দি লৰাই মেলি ধুই থোৱা দালিখিনি ইয়াতে দি দিব। দি মেলি পাতখিনি দি দিব আৰু এইখিনি ভালকৈ লৰাই ল'ব। লৰাই মেলি ইয়াতে পানী দি দিব। পানী দি পেলাই ঢাকি দিব। আৰু এয়া মোৰ ভাতৰ কাঁহী ৰেডি। বাই বাই।